মোলাপট্টি নগাঁৱত একজনৰ মানুহ ধৰিছোঁ। ধৰাৰ পিছত আমি গম পালোঁ কি সেই ড্ৰাগছটো লাগাতাৰ সেই জেগাত দিয়া কিনে এটা চলিমকৈ মানুহটো আছিল তাৰ লগত কিনিলে। এইটো পুৰণা পাপি হয়, আগতেও একটা কেছত ধৰা পৰিছিলে। সেইটো কৈছে ইয়াত যেতিয়া আমি ৰেড মাৰিছোঁ তো ইয়াত অহাৰ পিছত 1 লাখৰ বেছি টকা ইয়াত আমি জব্দ কৰিছোঁ আৰু বহুতমান ডকুমেণ্টছ আছে, পেপাৰ্ছ আছে, সেইটো অলপ ভেৰিফাই কৰিব লাগে আৰু এইটো আমি ইনভেষ্টিগেট কৰিম কি আৰু কোনে কোনে তাৰ লগত জড়িত আছে। সেই যে চক্ৰটো চলাই আছিলে জুৰিয়াত একটা এইটো ডিলাৰ হয় বেচিকলি, এই যে চেলিং কৰি মানুহটো আছে সেইটোৰ ওপৰত এতিয়া চলিব অপেক্ষা আমাৰ কাৰণে এইটো কণ্টেক্ট হয়। মোল্লাপট্টি স্যার যাক ধরেছে তার নামটো কি আছে? তাৰ নাম হ'ল সাদ্দাম হুছেইন। তাৰ লগত আমি 74 কণ্টেইনাৰ্ছ ধৰিছোঁ আৰু 9,000 ৰুপিজ কেছ পাইছিলোঁ তাৰ লগত। আৰু তাৰ মডাছ অপাৰেণ্ডি সাদ্দাম হুছেইন নিচিনা বহুতমান মানুহ এই যে চেলিমটো লগাই ৰাখিছে পেডলিং কৰাৰ কাৰণে, তাক দি থাকে আৰু এই মানুহটো প্ৰত্যেক মাহত নিজৰ লোকেশ্যন চেঞ্জ কৰি থাকে। একবাৰ এক জেগাত নাথাকে, 1 মাহৰ পিছত আকৌ লোকেশ্যন চেঞ্জ কৰি লয়। সেইটোৱে নহয়, খালি সেইটো ফোনৰ ওপৰতো এইটো লয়, অৰ্ডাৰ্ছ লয় আৰু ঘৰত গৈ হোম ডেলিভাৰীও কৰি আহে। সেইটো এটা চক্ৰ আছে। এতিয়া পুলিচ ৰেটটো বেছি বাঢ়াৰ কাৰণে এক জেগা দিয়া বিজনেছ কৰা অলপ তকলিফ হৈছে, সেইকাৰণে এইটো মোবাইল কৰিছে। বাট আমাৰ ৰেটটো কণ্টিনিউৱাছ চলি থাকিব। এইটো যি ড্ৰাগছ আছে সেইটোৰ আগেনষ্টত আমাৰ যে অভিযান সেইটো লাগাতাৰ। থ্যাংক ইউ।